ঐ দেখছি তো ভাই গেলটো বাপে ক'ত গেলটো হিং তেমন দাই না মা ভিতৰতে পাই গ'লো কাপোৰ কানিৰ লগতে বহুত পুৰণা খাজানা এয়া ওলাই গ'ল ট্ৰাইপড ওপৰতো ভাঙি আছে ইয়াৰ পৰা ছিঙি আছে এইটো মিলাই দিলে হ'ল সেইটো টিভিত চাগে এডাল ডাটা কেবল এইডাল আছিলে মাইক যি সময়ত ফাৰ্ষ্ট ব্লগিং কৰিব আৰম্ভ কৰিছিলোঁ চেনেলটোত চালে গম পাব পুৰণি আগতে মই ব্লগিঙো কৰিছিলোঁ মানে এইডাল হ'ল DSLR কেবল এইটো চাৰ্জাৰ সৰু পিনৰ এইডালৰ আজিকালি কামেই নাই আজি বতৰটো সেমেকা সেইকাৰণে চাগে অলপমান আন্ধাৰ দেখিব তো আৰু বস্তু ওলাবলগীয়া আছে মই আকৌ বিচাৰি আছোঁ যিহেতু প্ৰফেচনেল এতিয়া ব্লগাৰ হৈ যাম ইয়াত পাই গ'লোঁ লেপটপ চাৰ্জাৰ বঢ়িয়া লেপটপ JBL স্পীকাৰ তো ইলেক্ট্ৰনিক গেজেট এনেকৈ বহুত আছে যিবিলাক কামত নলগা হৈছে বৰ্তমান এইটো হেলমেট মটো ব্লগিং কৰিলে লাগিব আৰু এইবিলাক কাপোৰ কানি বাহিৰত ওলাই কিনে কি কাৰণত বানপানী কৰি ৰাখিছে ক'ব পৰা নাই দেই আৰু বাহিৰতো বানপানী এই ৰাস্তা ঘাট চেকচেকীয়া হৈ আছে খুলি চাইছোঁ চব ঠিকে আছে নে নাই চব বস্তু অ'কে আছে অফ কৰিব পাৰিলোঁ চৰি তো চাটিং ডাউন তো চাটিং ডাউন হৈ গ'ল মানে বৰ্তমানৰ কাৰণে একো কামো নহয় মোৰ এডিটিং কৰিব নোৱাৰি 4GB RAM কৰিব গ'লে হেং হয় কিবা হয় সমস্যা বহুত এনে কামত আহে বেলেগ কামত কিছুমান আহে মোৰ বহুত ষ্ট'ৰেজ আছে ডাটা আছে তাতে ফটো চটো পুৰণা আজি বহুত পুৰণা ये है मेरा बसंती এইখন লৈ একবাৰ ৰাইড কৰিম আপোনালোকে দেখি পাব লগত তো আজি বৰষুণ যিহেতু বাহিৰত ৰাস্তা ঠেকঠেক আজি ওলাই যোৱা নাই এয়া বোকা চোকা লাগি চকাত একেবাৰে অৱস্থা নাই কাইলৈ মই চেইনত এয়া স্প্ৰে কৰি আহিলোঁ নহ'লেতো চেইনকেইটা খেৰ পোৱা যাইছিলে তো বতৰ ডাৱৰীয়া দেখি পাইছে চাগে অলপমান সেমেকীয়া বতৰ আহি আছে অলপ বৰষুণ একটুপ দুইটুপ তেনেকৈ আহি আছে এই আমাৰ ৰাস্তা ঘাট ওলাই ইমান ঠিক নহয় নদীৰ পানীও পৰিছে কালি আহোঁতে মই দেখি পাই আহিছোঁ অলপ পিছত আপোনাক দেখাম তো ট্ৰাইপড লৈ আহিলোঁ এয়া মোৰ iPhone 11 যাৰ দ্বাৰা মই ব্লগ কৰি আছিলোঁ ফিল লক তো ইয়াতে মই মাউণ্ট কৰিম আশা কৰোঁ চবখিনি ঠিকে থাকি আছে অ'কে আছে একচুৱেলি এই বস্তুটোত দিলে মাউণ্টটোত অলপমান স্ক্ৰেচ হোৱাৰ চান্স থাকে নমস্কাৰ ৱেলকাম স্বাগতম মোৰ নতুন এটা ব্লগলৈ এইখন হৈছে মোৰ বসন্তী কিন্তু আজি মোৰ বাইকখন লৈ ক'তো নাযাওঁ কাৰণ কি বৰষুণৰ বতৰ বৰষুণ যিকোনো মুহূৰ্তত আহিব পাৰে তো ভিজি বান্দৰ জিকা দিম আৰু মোৰ গা চা বেয়া ইমান মানে কি পটককৈ মানে কি বৰষুণ ভিজিলে জ্বৰ হৈ যোৱাৰ পুৰা চান্স থাকে তো সেইকাৰণে বৰষুণত ওলাই যাবলৈ মই ভয় লাগে যি নহওক আজি আপোনালোকৰ আগত ভিলেজ টুৰ এটাকে দিম ওচৰে পাঁজৰে যিখিনি আছে দেখাব লগা জেগা তো তাকেই আপোনালোকক দেখাম ভালেই লাগিব ভিডিঅ'টো মই আশা দিলোঁ আপোনালোকক চাই থাকিব শেষলৈকে তো চাই থাকক তই অলপমান মৰমৰ চেনেহৰ পকালাগি নদীৰ পাৰ পানী অলপ বাঢ়িছে সেই তালৈকে এনেই ইয়ালৈকে পানী থাকে তো অলপমান বাঢ়ি পাৰ পাইছে একেবাৰে তই আছা ৰ'দ ওলাইছে এতিয়া প্ৰখৰ ৰ'দ অলপ আগত কৈ আছিলোঁ যে নাছিল সেমেকা বতৰ কিন্তু বৰ্তমান ৰ'দ ওলাইছে পূৰা প্ৰখৰ ৰ'দ দিছে দেখি পাইছে তো এয়া পৰিৱেশ তো এয়া যে নদী পাৰলৈকে পালোঁ তো আহি থাকোঁতে ৰাস্তাটো চাওক তো খোজকাঢ়ি যাই আছোঁ আমি নদী পাৰলৈকে মোৰ লগত আছে বৰ্তমান অভিজিত আৰু ৰাস্তাৰ কণ্ডিশ্যন আপোনালোকে দেখাইছোঁ চাওক এয়া খাতাৰনাক ৰাস্তা আৰু আকৌ দেখাইছোঁ ইয়াতকৈ বেয়া অৱস্থা আমাৰ ঘৰৰ পৰা মোটামুটি 1 কিলোমিটাৰ ৰাস্তা নদী পাৰলৈকে আৰু ইয়াত গোটেই 1 কিলোমিটাৰ ৰাস্তা প্ৰায় এনেকাই ইমান একাধমান গা ধুব ইয়াতে ৰুৱা ৰুব পাৰি মাছ এৰিব পাৰি মানে বাই 1 to 1 চব ফ্ৰী আজি 21 শতিকাৰ আজি কিমান এটা কোৱাৰ্টাৰ যাওঁ অৱস্থা তাৰপিছতো এয়া ৰাস্তাৰ অৱস্থা তো এয়া হৈছে আমাৰ আবাদী গাঁও এইখিনিতে আমি বিহু পাতিছোঁ দুবাৰমান তো বৰ্তমান পৰিস্থিতি এনেকা
তো বহাগ যেতিয়া পৰিব আকৌ চাফ চিকুণ কৰি ইয়াতে বিহু হ'ব হয়তো। আৰু লগতে অভিজিত যে দেখি আছে মোৰ লগত, তো সিহঁতৰ আছিলে ইয়াতে এখন ফাৰ্ম দেখি পাই আছে। এই ফাৰ্মখন এতিয়া একদম জৰাজীৰ্ণ অৱস্থা, জৰাজীৰ্ণ মানে অৱস্থাই নাই একেবাৰে। মোটামুটি 2 মাহ আগত তাতে মাল চাল আছিলে, কিন্তু বৰষুণ চৰষুণ দি থকাৰ কাৰণত খুঁটাবিলাক নধৰি গৈছে, তো এতিয়া ভাঙি পৰিছে। এতিয়া কি কৰে আকৌ উঠাই নে নাই। আৰু লগতে এনেকৈ ফাৰ্ম আমাৰ মোটামুটি গাঁওখনতে 6খনমান আছে ব্ৰইলাৰৰ ফাৰ্ম। তো এই বিষয়ত কি ক'ব? তো এয়া হৈছে পকালাগি নদীৰ পাৰ, আমাৰ ঘৰৰ পৰা পশ্চিম চাইডত আছে। টাউনত থকাৰ কথাটো অকণমান বেলেগ হয়, কিন্তু গাঁৱৰ আমেজেই বেলেগ। সুন্দৰ নেচাৰেল ভিউ, নেচাৰেল অক্সিজেন, পিয়'ৰ অক্সিজেন। তো আপোনালোকে এটা বঢ়িয়া সুন্দৰ পৰিৱেশ এটা দেখাই দিম। মই কেমেৰা ঘূৰাই দিলে আপোনালোকে দেখি পাব। চাওক, একচুৱেলি অলপমান কাটিছে এইবিলাক। আচলতে ইয়াক কাৰ্পেট বুন যে ষ্টেডিয়ামত যে লগাই, সেয়া খেতি কৰিছিলে ইয়াতে, তো উঠাইছে কিছু, সেইটো কাৰণত অকণমান সেমেকা দেখিছে, নহ'লেতো একেবাৰে সেউজীয়া হৈ থাকে। চাওক, বস্তু বাহানি মাথাত লৈ যাই আছে মাইকী এজনী। তো ঘাঁহবিলাক এনেকৈ উঠাব পাৰি। এই যে যিমানবিলাক ঘাঁহ এইবিলাক উঠা দেখিছে যে, কাৰ্পেট বোন বুলিও কয়, তো এই ৰকমে উঠাইছে। এনেকুৱা স্কুৱাৰ চাইজত উঠাই লৈ যায়, য'ত ইউজ কৰিব লাগে তাত বহাই দিয়ে। এই দেখি পাইছে, সুন্দৰ এটা ফৰ্মেটত উঠাই দিয়া আছে। তো এইবিলাক ঘাঁহে ষ্টেডিয়ামতো ইউজ কৰা হয়। তো অকণ বৰষুণ চৰষুণ দি আছে, বাহিৰত ওলাই যাব পৰা নাই বেছিকৈ। তো ওলাই আহিলোঁ আজি নদী পাৰত এনেকৈ, বতৰ খোলাৰ কাৰণে অকণমান। তো পূৰা মজা, মাইণ্ড ছেট ফ্ৰেছ হৈ গৈছে। তো যাম হৈ আছিলোঁ ঘৰত। তো আমি এয়া চাপৰা এটা উঠাই লৈ যাই আছোঁ, মানে ঘাঁহনি যোৱাৰ। তো মালিকে গম পালে বেয়া নাপাব আৰু অকণমান। আলহী পিছে আমাৰ ওচৰত, একেটাৰ পিন্ধি দিওঁ। তো আহিলোঁ আমি তাৰ পৰা, কিন্তু এই ঘাঁহৰ চাপৰা এটা উঠাই আনিছোঁ, এটা স্কোৱাৰ ফুট মান এইবিলাক। তো মালিক বেলেগ হয়, যদি চাই আছে বা দেখি পাইছে তেতিয়াহ'লে বেয়া নাপাব অকণমান। এনেই ক'লে চলগৰি গান জানি আছে, পূৰা নষ্টালজিয়া গান চলগৰি। আপোনালোকে নিশ্চয় শুনিছিলে চলগৰি, মোটামুটি 2008 মানৰ গান নেকি। শুনিলে আজিও লৰালি কালে গুচি যায় মন দিল গোটেই। এই হ'ল মই ড্ৰোন শ্বট, ঠিক ওপৰত আপোনালোকৰ শ্বটটো দেখাই আছোঁ। যা ঘৰত যা, ঘৰত যা। মানে বাহিৰত ওলছে মানে চেংৰা হ'লে আৰু চব্জি বনাই খাব পাৰি আৰু। তো প্ৰতিখন গাঁৱতে এনেকুৱা দেখি পাই আছে, জল জীৱন আঁচনি বুলি এটা আঁচনি আহিছে। তো চবৰ গাঁৱে গাঁৱে চলি আছে কাম, সম্পূৰ্ণ চাগে ক'তো হোৱাই নাই নেকি। এয়া আমাৰ আৱদী গাঁৱত তীব্ৰ গতিত কামবিলাক চলি আছে। ইয়াতে এমপ্লয়ী 2জনমান দিয়া হ'ব নেকি আমাৰ গাঁৱৰে, মই জনামতে। কাৰণ কিয় ট্ৰেইনিং কৰি আছে, ইয়াৰে বিষয়টো লৈ ট্ৰেইনিং কৰি আছে। আমাৰ দাদাও কৰিছে, আমাৰ ডাঙৰ দাদা জেঠাহঁতৰ, আৰু এই যে মোৰ লগত ঘূৰি আছে অভিজিত, তাৰ দাদা। তো কামবিলাক যে হৈছে আপোনালোকৰ ঠিকা নে হাজিৰা দিছে? ঠিকা আছে, আমাৰ ঠিকাৰ বেলেগ আছে। আচ্ছা আচ্ছা। তো কিছু কাম মোটামুটি হৈছে 50%, অলপ বাকী আছে, হ'ব আৰু। বাকী ভোক লাগছে নেকি? কিয় ভোক লাগিব? ডেকা চলি আমি তোহাৰ দিনত আমি 2টা বজালৈকে খেলিছিলোঁ ৰাতিপুৱা পৰা ক্ৰিকেট। তাৰপিছত আৰু ভাত খাব কাৰণে আহিছিলোঁ ঘৰত, আৰু ভাত খাই আৰু গৈছিলোঁ পথাৰত। আমাৰ দিনত হৈছিল এইবিলাক আউটডোৰ গেম, কিন্তু বৰ্তমানৰ পোৱালিবিলাক মোবাইল ৰাতিপুৱাৰ পৰা মোবাইলটো পালে একো নালাগে আৰু। তো সিহঁতৰ ইমিউনিটি ছিষ্টেমটো তেনেকৈ দুৰ্বল হোৱাটো চিয়'ৰ। কাৰণ কিয়, ষ্ট্ৰাকচাৰটো যে সৰুতেই গঢ় লয়। তো আমিবিলাক নাজানো আমাৰ আয়ুসবিলাক কিমান হ'ব, তথাপি মই জানাত যিমানবিলাক মানে সৰুতে মানে আউটডোৰ গেম বা ফিজিকেল এক্টিভিটি মানে ব্যস্ত থাকে ন, তাহাঁতৰ ভিতৰৰ চৰাটো অকণমান ষ্ট্ৰং হয়। সেইকাৰণে আমাৰ আগৰবিলাকৰ আৰু ষ্ট্ৰং আছিলে। সেই সময়ত জলবায়ুবিলাক ভাল আছিলে, সেইকাৰণে মানুহবিলাক 130 বছৰ 120 বছৰ তেনেকৈ জীয়াইছিল। কিন্তু বৰ্তমান
আশাটো কম আছে। তো অভিজিতক মই এইখিনিতে এৰিব লাগিব, বহুত দুখ দে আৰু বহুত পেলাব। ডাঙৰ মাছৰ চানা আছে, বাচি আছো। ঐ দেখছিতো ভাই গেলটো মাছ নাই। তো পশ্চিম পাৰৰ পৰা আহি পেলাই পূব পাৰাত, এই আমাৰ গাঁওখনৰ পূব পাৰা নদীটো দেখিছিলে, নদীটোৰ পৰা সেইটো পাৰ গ'লে সেইটো পশ্চিম চাইড হয়। পশ্চিম চাইড মানে কি এই নদীটো সিটো পাৰত আবাদী গাঁওখন থাকিলে। তো এয়া মাছ ধৰা দেখি পাইছে, মাছ ধৰি আছে। এইখন কি জাল বুলি কয়? লাঙি জাল। তো লাঙি জালৰ জৰিয়তে মাছ ধৰি আছো আমি। এই অলপ আগত লগ পোৱা মানুহজন, বেয়া কথা নকওঁ মানুহজন। শুদ্ধ মানুহ, শুদ্ধ অন্তৰৰ শুদ্ধ মানুহ। কি মাছ এইটো এইটো কি বা? কি ক'লো দাঢ়ি কাটি থাকাতে? ভাল কথা কৈছা। চেনেলত কেনে নাই ভিডিঅ' ছাৰ তোৰ? মোৰ চেনেল এখন নাহে এই চাদা মানত আছে আৰু 10 দিন পিছত। তো অলপ আগত যিখন জালৰ কথা কৈছিলোঁ সেইখন আচলতে লাঙি জাল। লাঙি জাল নহয়, সেইখন কি জাল? কি জাল? ঠেলা জাল। ঠেলা জাল। এই গাঁৱৰ চলি ভুল ইনফৰমেশ্যন দিয়ে। কি কাৰণ ভালকে কওঁ। কি জাল? খেতা জাল। তো খেতা জাল হয়। তো এইটো ভুল ইনফৰমেশ্যন দিয়া হৈছে আগতে। ঘূৰবাই যাব লাগে আৰু ঘূৰিম ন। তো আগত আমি যেথেন আৰম্ভ কৰোঁ ব্লগিং, সেই টাইমত বেছি নাছিল, তাৰমানে কম্পিটিশ্যনটো বেছি নাই। বৰ্তমান ঢেৰ ব্লগাৰ হৈছে। সেইটো কাৰণত যদি ব্লগিং কৰে তো কিবা ইউনিক কণ্টেণ্ট লাগিব, নহ'লে বা কিবা স্পেচিয়েল ইনফৰ্মেটিভ মানে হেভি হ'ব লাগিব আৰু কোৱালিটি কণ্টেণ্ট হ'ব লাগিব। কিন্তু বৰ্তমান তো কৰোঁ কিয়া, বলো কিয়া। এটা সুন্দৰ পৰিৱেশ। বাপ বেটা গা ধুই আছে একলগত, গা ধুই দিছে বেটাক। খুব সুন্দৰ পৰিৱেশ। লাহে লাহে ঐ সৰুৱা, তই সাঁতুৰি যাব পাৰিবি সিপাৰে? কি নাপাৰা তোহাৰ বয়সত আমি এনে 3টামান পাৰিছিলোঁ একলগত। দে টাইমাৰ বাপে ক'ত গেল তোৰ? 28 ছেকেণ্ড। তো এইটো হৈছে আমাৰ আবাদীৰ পূব পাৰা। এইটো দেখি পাইছে শিৱ মন্দিৰ, তাতে পূজা পাঠ হৈ থাকে, শিৱ পূজা হয়। এইটো হ'ল জগন্নাথ মন্দিৰ আমাৰ কাষতে, মানে ঘৰৰ পৰা অলপমান আঁতৰতে আৰু মোটামুটি 200 মিটাৰ। শিৱ মন্দিৰটো গ'লে অকণমান আৰু পাৰ হৈ যাব লাগে। বহুত দূৰ খোজকাঢ়িলোঁ আপোনালোকৰ কাৰণে। তো লাষ্ট ব্লগটো আৰু এইটো ব্লগত মেক্সিমাম খোজকাঢ়ি বনাইছোঁ 80%। তো বহুত কষ্ট হয়, তথাপি লাইক ভিউজ আহে কেইটা 280টা 300টা। অকণমান ছাপোৰ্ট কৰক। তো আছোঁ বৰ্তমান এয়া জংঘল নিচিনা জেগাত। জংঘল একচুৱেলি নহয়, এইটো হৈছে মৰা নদী এটা। আগত এটা জীয়া নদী আছিলে, ভাল এটা সুন্দৰ মনোমোহা নদী এটা আছিলে। কিন্তু বৰ্তমান এইটো ভাগ হৈ গোটেইকেইটা বিল নিচিনা হৈছে। চব এটা পুখুৰী মানুহবিলাকে ডাকত লৈছে। তো সেইকাৰণে বৰ্তমান নাম পাইছে মৰা নদী। খেতি ইয়াতে আগতে ক্ৰিকেট খেল আছিলে, আমি ক্ৰিকেটো খেলিছিলোঁ এইখিনি জেগাত, কিন্তু বৰ্তমান নাই, এইবিলাক খেতি হৈছে। আকৌ কহুৱা বন ফুলিছে। কহুৱা বন ফুলাৰ সময় হৈছে জানো? শৰৎ ঋতু পাইছে কহুৱা বনৰ শান্ত মন। শৰৎ ঋতুত ফুলে ন কহুৱা? শৰৎ ঋতুত কহুৱা ফুলে, শেৱালি ফুলে, হয়নে? নহয়, ফাগুন মাহৰ ফালে ফুলে নেকি কহুৱা? জনাব কমেণ্ট বক্সত। যি নহওক, এয়া চাওক এটা গাঁৱৰ সুন্দৰ মনোমোহা পৰিৱেশ। এইফালে হেভি জংঘল। ইয়াতে ৰাতি হ'লে বোলে ভূত পিঠাচ ওলা বুলি মানুহে কয়, কিন্তু মোৰ কিন্তু বিশ্বাস নহয়। তথাপি এদিন চেক কৰিবলৈ আহিম আপোনালোকক লগত লৈ, চাই থাকিব। এইখিনি জেগাত আগত কাঠফালা মিল এটা আছিল, কিন্তু বৰ্তমান নাই। সেইকাৰণে কাঠৰ টুকুৰা কিছুমান ইয়াতে পৰি আছে।
মানে গৈ আছোঁ চান্দামাৰীৰ বজাৰত মাংস আনিবৰ কাৰণে, গাহৰি মাংস মানে বজাৰ আছে, তাৰ পৰা মাংস আনিম। তো আজি ৰাতি হেভি খানা হ'ব। ইয়াৰ লগত যোগেশ আৰু মই, মোৰ পচন্দি। অথনি অহা জেগাত আমি আৰু আহি পাইছোঁ। বৰ্তমান খেলা চলি আছে ফুটবল। ফুটবল এনেই ধৰি লও এখন খেতি হয়, কিন্তু মালিকে গম হয়তো পোৱা নাই, পালে কিন্তু সমস্যা হয়, বেয়া হৈ যাব। লেটস প্লে লেটস প্লে ফুটবল। তো অথনিতো আমি আহিছিলোঁ, কিন্তু খেলা নাছিল। এইবাৰ খেলা চলি আছে, আবেলি টাইম না। তো আমি এবাৰ আকৌ ৰখি দিলোঁ ইয়াতে, এই একে লোকেশ্যনত সেইবাৰ আহা, কাৰণ কিয় এইবাৰ খেল চলি আছে, সেইবাৰ একো নাছিল। তো আহি আছে বৰ্তমান কিনকে বৰষুণ। আমি গৈ আছোঁ চান্দামাৰী গাহৰি আনিবৰ কাৰণে। আকৌ অথনি অহা ব্ৰিজখনৰ পৰা আমি বৰ্তমান অৱস্থান কৰিছোঁ। ছাত্ৰ ছাত্ৰীবিলাক আহি আছে বৰষুণত, ছাতিৰ ওপৰত নাই, ভিজিব। আমিও এনেকৈ ভিজি যোৱা মনত পৰে কেতিয়াবা সপ্তাহলৈকে দিনবোৰ বৰ মজা। আৰু দুজন দস্তি আহি পাইছে ইয়াতে বৰষুণৰ কাৰণে সিহঁতৰ ভিতৰত। বৰষুণ আৰম্ভ, সেইটো কাৰণে আমি ৰখিব লগা হৈছে। গোটেইকেইটা আধা বাটত গৈছিলোঁ চান্দামাৰী, দুপৰীয়া বৰষুণ দেখিলেহে আকৌ বৰষুণ। তো এয়া চাওক, আমি এখন বজাৰৰ মাজত ৰৈছোঁ কেলি। ইয়াতে বজাৰ চজাৰ বহে, আজি বজাৰ নাই চাগে। ছাগলে হাগি ৰাখিছে গোটেই বজাৰখনৰ অৱস্থা। এতিয়া আমি উপস্থিত আছোঁ চকীহালিৰ মেইন বজাৰত, আৰু বৰষুণ আহিছে সেইকাৰণে ৰখিব লগা হ'ল। আছে মেইন কেমেৰামেন মৃদুল দাই, কিন্তু আজি মই কেমেৰাটো হেণ্ডেল কৰিছোঁ। লগতে ওলাইছে অনুপমো যাই আছে গাহৰি আনিব, আমাক বোলে খানা দিব। আমি চাৰিজন আছোঁ, মংগ, অনুপম, মই, যোগেশ। 4 কিলো মাংস আনিব, ডাঙৰকৈ মনা লৈছে। বৰ্তমানতো বৰষুণ এৰিব, বাট চাম। তাৰপিছত গোটেইকেইটা একেলগে যাই আছোঁ, তোক খানা দিব আজি দান। 4 কিলো মাংস লগত এইটো হুতুৰুত মানে গম পাইছে, এইটো গাহৰিৰ লগত যিটো বস্তু কম্ব যিটো মিলে, জবৰদস্ত কম্ব যিটো, সেইটো। তো বৰষুণ এৰিল ফাইনেলি, আমি আহি আছোঁ। লগত দুটা আগবাঢ়িলে, নাই দেখা ক'ত পাইছে আৰু। আমি বাহিৰ পাই গ'লোঁ। অলপমান ইফালে খালে ডাইৰেক্ট খালত যাম বেছি আৰাম। 2 বছৰমান আগত আহিছিল নেকি ইয়াতে এবাৰ। তো আজি আৰু টাটকা গাহৰি। এই বিদুলা কোন পিচ নিবি? চামৰা পিচ নিবি? অঁ তো বেলেগ হ'ল, আন্ধাৰ হৈছে বৰ্তমান। গাহৰি পাতি লোৱা হৈ গ'ল, তো এতিয়া গ'লেই হ'ল। এই কেৰাহীত উঠি গৈছে আমাৰ মাংস, তলত জুই অলপ ধুঙা অলপমান যাদু মাৰি আমি হিৰিম ক্ৰীম চামুণ্ডাই নাম হিৰিম ক্ৰীম চামুণ্ডাই নাম এই গাহৰি। তো ফাইনেলি আমাৰ আহি গাহৰি কেৰাহীত উঠিব হ'ল। এয়া গৌতমৰ ঘৰত উঠি গ'ল। এয়া গাহৰি চেনেনেট ড্ৰাইভাৰ। তো আমি দৰ্শক, ড্ৰাইভাৰ আহি এইফালে দৰ্শক পিন্ধ হোলিয়ে খাম। হোলি খাম গাই গুচি আছে। মোটামুটি 70% আমাৰ মাংস কাম আগবাঢ়িছে, মানে হং অৱস্থা চলিব একেবাৰে জিভা লটপটে আছে। আৰু ড্ৰাইভাৰ এইবাৰ প্ৰখৰ কচলি কৰিছে। চলিকেইটাৰ একেবাৰে লটপটে হ'ব কি আৰু একদম ৰেডি খাৰ কাৰণে। বেয়াৰ খাব পৰা হৈছে, তো আমাৰ মাংস পুৰা ৰেডি খাম বুলি। চলিকেইটা একদম ধৈৰ্য, খাম বুলি একদম মানে নাই আৰু ধৈৰ্যই নাই। তো সেইকাৰণে খোৱাটো আপোনালোক নেদেখাওঁ, বহুত লম্বা হ'ল। যি নহওক, এটা আজিৰ চিম্পল ব্লগ আছিল। দেখি কেনে পালে লাইক কৰিব যদি ভাল লাগিছে, যদি আৰু বেছিকৈ ভাল লাগিছে শ্বেয়াৰো কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ অকণমান সঁহাৰি লাগে। তো যি নহওক, আজি ব্লগটো ইয়াতে সামৰিছোঁ। লগ পাম নেক্সট এটা ব্লগত।